Hello everyone. সকলোকে স্বাগতম জনাইছো লেটস ক্ৰেক এক্সাম ইউটিউব চেনেলটোলৈ। সো আজি আমি ডিসকাস কৰিম D.El.Ed ৰ প্ৰিভিয়াস ইয়াৰ ম্যাথছৰ কোৱেশ্চন। প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত ম্যাথছৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিল সেই আমি ডিসকাস কৰিম। সো আপোনালোকে ভিডিওটো ভালদৰে চাব আৰু ইয়াৰ পৰা আপোনালোকে শিকিব পাৰিব ম্যাথছৰ কোৱেশ্চন মই কেনেদৰে শৰ্ট ট্ৰিকত সলভ কৰা হয়। সো ভিডিওটো আপোনালোকে স্কিপ নকৰাকে প্ৰথমবাৰ শেষলৈকে চাব আৰু বুজিবলৈ চেষ্টা কৰিব। সো কোৱেশ্চন নম্বৰ 1 দিয়া আছে দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 4 আৰু 60 যদি এটা সংখ্যা 20 হয় আনটো সংখ্যা কিমান। The HCF and LCM of two numbers are 4 and 60 respectively. If one number is 20, what is the other number? So এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে মানে আপোনালোকে কেনেকৈ সলভ কৰিব চাব। আমি জানো যে LCM into HCF LCM into HCF equal to সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটাৰ যেনিবা সংখ্যা দুটা A আৰু B বুলি ধৰিলো তেন্তে এনেকুৱা ধৰণৰ হ'ব। এইটো হ'ব সূত্ৰ। তো এই সূত্ৰটো আপোনালোকে মনত থৈ দিব। এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে মানে এই সূত্ৰৰ পৰা যিকোনো কোৱেশ্চন সলভ কৰিব পাৰিম। সো চাই ল'ব এইটো। তো ইয়াত কি দিয়া আছে গসাগু আৰু প্ৰথমে গসাগু দিছে। গসাগু মানে HCF হয়। গসাগু মানে HCF হয়। সো ইয়াত হৈ যাব 4 into আৰু LCM দি আছে 60। গতিকে সংখ্যা দুটা এটা সংখ্যা কি বুলি কৈছে 20। তো আনটো সংখ্যা আমি নাজানো গতিকে B বুলি ধৰিলো। সো এনেকুৱা টাইপৰ হ'ব। আৰু এইটো কেনেকৈ সলভ কৰিব চাব আপোনালোকে এই 20টো এইফালে আনিলে হৈ যাব। নহলে ডাইৰেক্টলি এনেকৈও কাটিব পাৰিব। তো 4 5 গুণ 20 হৈ যাব আকৌ 5 12 60 হৈ যাব। গতিকে আনটো সংখ্যা B ৰ মান কিমান হৈ যাব 12। গতিকে আনটো সংখ্যা কিমান হ'ব 12। আশা কৰিছো আপোনালোকে বুজিব পাৰিছে। এনে ধৰণে আপোনালোকে সেকেন্ডত সলভ কৰিব পাৰিব। এইটো এনে ধৰণে কৰিব পাৰিব। এইটো এনেকৈ ধৰণে এই 20টো এইফালে ননাকেও আপোনালোকে কৰিব পাৰিলেহেঁতেন। কেনেকৈ চাই লওক আছিলে কেনেকৈ 60 into 4 equal to 20 into B মানে দ্বিতীয় সংখ্যাটো সেকেন্ড নাম্বাৰটো কি হ'ব। সো এই 20টো 4 5 গুণ 20 হৈ যাব আকৌ 5 12 60 হৈ যাব। সো এনে ধৰণেও কাটিব পাৰিব। কাৰণ চাওক এইটো যেনেকুৱা ওপৰৰ সংখ্যা হয় এই 60 আৰু 4টো ওপৰৰ সংখ্যা তেনেকৈ 20 পূৰণ বিও ওপৰৰ সংখ্যা। গতিকে এই 20টো এইফালে আহিলে মানে তলত আহিব। তো তলত অনা মানে কটাকটি কৰা কথাটো একেই হয়। সো এনে ধৰণেও আপোনালোকে সেকেন্ডত সলভ কৰিব পাৰিব যিকোনো কোৱেশ্চনবোৰ। নেক্সট কোৱেশ্চন চাম 2 নম্বৰ। এটা শ্ৰেণীত 25 জন ল'ৰা ছোৱালীৰ ভিতৰত 15 জনী ছোৱালী। এইটো ছোৱালী হ'ব লাগিছিলে এইটো গণ্ডগোল হৈছিলে অলপ। ছোৱালীৰ শতকৰা হাৰ কিমান। There are 15 girls out of 25 students. What is the percentage of the girls? Students বুলি কওঁতে মানে ইয়াত ল'ৰা ছোৱালীৰ কথা বুজোৱা হৈছে। সো চাই ল'ব। তো টোটেল ষ্টুডেন্ট কিমান আছে বা টোটেল ল'ৰা ছোৱালীৰ সংখ্যা কিমান আছে 25। সো এনে ধৰণৰ কোৱেশ্চনটো এনে ধৰণে কৰিব চাব। টোটেল নাম্বাৰটো তলত লিখি দিব আৰু ছোৱালীৰ সংখ্যাটো কিমান দি আছে সেইটো ওপৰত লিখি দিব 15। আৰু যেহেতু শতকৰা হাৰ উলিয়াবলৈ কৈছে শতকৰা হাৰ উলিয়াবলৈ হ'লে সদায় আমি 100%ৰে পূৰণ কৰি দিওঁ। সো এনে ধৰণৰ হ'ব। এতিয়া কি কৰিম কটাকটি কৰি দিব। আপোনালোকে এটা কথা মনত কৰিব 25 4 গুণ 100 এইটো কথা মনত থৈ দিব। এতিয়া 15 আৰু 4 থাকিলে তো 15 4 গুণ কিমান হৈ যাব 60। 15 4 যা 60 হয় গতিকে 60% হৈ যাব ইয়াৰ আনসাৰ। একেবাৰে ইজি ইমান টানো নাই। তো D.El.Ed ৰ এন্ট্ৰেন্স টেষ্টটো দিবলৈ হ'লে একেবাৰে ইজি হয়। ম্যাথছৰ কোৱেশ্চনবোৰ বহুত ইজি আহে। নেক্সট কোৱেশ্চন চাওঁ। দুটা সংখ্যাৰ পূৰণফল 625 এটা সংখ্যা 5 হ'লে আনটো কিমান। The product of two numbers is 625. If one number is 5 the other number. তো এনে ধৰণৰ কোৱেশ্চন আহিলে মানে কি হৈ যাব 625/5 কৰি দিব আনসাৰটো ওলাই যাব। 5 গুণে 5 5 দুগুণ 12 হৈ যাব 25 5 5 গুণে 25। সো আনটো সংখ্যা কিমান হৈ যাব 125। যেহেতু ইয়াত কৈছে যে দুটা সংখ্যাৰ পূৰণফল যদি নাজানে আপোনালোকে অলপ বেছিকত বুজাই দিবলৈ চেষ্টা কৰিম। কি কৈছিলে দুটা সংখ্যাৰ পূৰণফল 625 এটা সংখ্যা 5 দি আছে। আমি ধৰি ললো দুটা সংখ্যা x আৰু y। তো x আৰু y ৰ পূৰণফলটো কিমান বোলে 625। তো এটা সংখ্যাটো যেহেতু দিছিলে আমাক কিমান দিছিলে 5 আনটো সংখ্যাটো দিয়া নাই যেনিবা y। তো এইটো হৈ যাব 625। এইটো বেছিকত কৰিলে মানে হয়। সেইটো শৰ্ট ট্ৰিকত আছিলে একেবাৰে ইজি। সেকেন্ডত আপোনালোকে আনসাৰটো উলিয়াই দিব পাৰিব। সো এনে ধৰণে বেছিকতো আপোনালোকে এনেকৈ কৰিব পাৰিব। তো 625ক 5ৰে হৰণ কৰি দিম। তো এনে ধৰণৰ হৰণটো আপোনালোকে নিশ্চয় কৰিব পাৰে যেহেতু D.El.Ed এক্সাম এন্ট্ৰেন্সৰ এক্সাম দিছে। তো 5 গুণে 5 হৈ যাব এইটো 12 হৈ যাব 5 দুগুণ 10 এইটো 25 হৈ যাব। তো 5 5 গুণে
25 হৈ যাব গতিকে আনসাৰটো হৈ যাব 125 আশা কৰিছো আপোনালোকে বুজিব পাইছে নেক্সট কোৱেশ্চন চাম কোৱেশ্চন নম্বৰ 4 তিনিটা সংখ্যাৰ পূৰণফল 1225 দুটা সংখ্যা ক্ৰমে 7 আৰু 5 হলে আনটো সংখ্যা কিমান এটো একেই হেতু দুটা সংখ্যা দিছিলে এটো তিনটা সংখ্যা দি আছে তো ইয়াৰ কি কৰিব 1225 ক এই 5 আৰু 7 ৰে পূৰণ কৰি দিব তলত তাৰপিছত এটো হৰণ কৰি দিব সো পূৰণ কৰিব নালাগে ইয়াত এনেকে ডাইৰেক্ট কাটি দিব 5 2 10 আছিল 12 22 হৈ যাব 5 4 20 5 5 25 আকৌ ইয়াকো কাটি দিও পূৰণ কৰিব নালাগে মানে তো ইয়াত কি যাব 7 3 21 35 হৈ যাব 7 5 35 গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হৈ যাব 35 একেবাৰে ইজি নেক্সট কোৱেশ্চন চাম কোৱেশ্চন নম্বৰ 5 এটা ত্ৰিভুজৰ কোণ কেইটাৰ অনুপাত 1:2:3 ত্ৰিভুজটোৰ কোণ কেইটাৰ মাপ নিৰ্ণয় কৰা the ratio of the angles of a triangle is 1:2:3 determine the measures of the angles of the triangle so এটা ত্ৰিভুজৰ কোণ কেইটাৰ অনুপাতটো দি আছে 1:2:3 এটো ৰেশিও কোৱেশ্চনৰ পৰা আহিছে আৰু জিওমেট্ৰি অলপ মিক্স আছে সো এটা ত্ৰিভুজৰ তিনটা কোণৰ ত্ৰিভুজ এটো হয় ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো এটো দি আছে তো ইয়াক এনে ধৰণে কৰিব 1 + 2 + 3 কৰি দিব 1 + 2 + 3 ইকুৱেল টু কিমান যাব 180 ডিগ্ৰী যেহেতু এটা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো চাই লব আৰু এতিয়া কি কৰিব ইয়াক এটো ইকুৱেল দিয়া নাই এনে ধৰণে লিখিব মানে 3 2 5 5 3 2 5 1 6 তো 6 ৰ মান ওলাই গল 180 ডিগ্ৰী তো ইয়াৰ পৰা একৰ ভ্যালু উলিয়াই দিব 6 3 * 18 নহয় জানো তো শূন্য আছে তো 30 ডিগ্ৰী মানে একৰ ভ্যালুটো হৈ যাব 30 ডিগ্ৰী এতিয়া কোণৰ মাপ বুলি কৈছে নহয় জানো তো তিনটা কোণৰ মাপে উলিয়াব লাগিব তো 1 2 এটা ওলাই গল 1 1 2 ওলাই গল 30 ডিগ্ৰী তাৰপিছত কিমান দি আছে তাৰপিছত 2 তো 2 ৰ কিমান হৈ যাব 2 পূৰণ 30 2 পূৰণ 30 মানে 60 ডিগ্ৰী হৈ যাব আৰু 3 নম্বৰটো কিমান হৈ যাব 3 পূৰণ 30 তো 3 3 * 9 অৰ্থাৎ 90 ডিগ্ৰী তো তিনটা কোণৰ মাপ কিমান হ'ব 30 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী আশা কৰিছো আপোনালোকে বুজিব পাৰিছে নেক্সট কোৱেশ্চন চাম কোৱেশ্চন নম্বৰ 6 ঘণ্টাত 36 কিলোমিটাৰ বেগত যোৱা গাড়ী এখনে 42 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব a car traveling at a speed of 36 km/h how long it will take to overcome a distance of 42 km so এটা গাড়ী 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় বলে 36 কিলোমিটাৰ সো এনেকে ধৰণৰ কোৱেশ্চন হ'ব ইউনিটাৰী মেথডত আপোনালোকে নিশ্চয় শিকিছে ক্লাস 6 ৰ পৰা থাকে ইউনিটাৰী মেথড অসময়ত পাহৰি থাকিলো তো ইউনিটাৰী মেথডৰ পৰা কৰিব পাৰিব আমাক উলিয়াবলৈ কি কৈছে সময় উলিয়াবলৈ কৈছে কি উলিয়াব লাগিব আমি সময় তো সময়টো সদায় ৰাইট সাইডত লিখিব সময়টো সো ইয়াত চাইলম 36 কিলোমিটাৰ বেগত ঘণ্টাত এক মানে 36 km/h 36 km/h তো 36 কিলোমিটাৰ যায় কিমান ঘণ্টাত 1 ঘণ্টাত কিমান ঘণ্টাত যায় 1 ঘণ্টাত তো 1 ঘণ্টা জানিবা 60 মিনিট লিখি লব ঠিক আছে 60 মিনিট তো 1 কিলোমিটাৰ যায় কিমান ঘণ্টাত 1 কিলোমিটাৰ যায় কিমান মিনিটত তো এটো 60 টো ওপৰত হৈ যাব আৰু 36 টো তলত হৈ যাব ঠিক আছে তাপা ইয়াত কটাকটি কৰি দিব এতিয়া 6 2 * 60 6 6 * 36 10/6 এটা নেক্সট টাইম আকৌ কি কৈছিল আমাক 42 কিলোমিটাৰ যাবলৈ তো 42 কিলোমিটাৰ যাবলৈ হলে কিমান সময় লাগিব তো এটো 6/10 হ'ব সৰি 10/6 হ'ব 10/6 into 42 হৈ যাব তো 6 7 * 42 হৈ যাব আৰু 7 10 * 70 তো 70 মিনিট লাগিব 70 কি লাগিব 70 মিনিট লাগিব কিন্তু আমাক উলিয়াব লাগিব যদিবা অপচনত এতিয়া চাই লব আপোনালোকে অপচনত যদি 70 মিনিট দি আছে তো 70 মিনিট টিক লগাই দিব নহলে 60 মিনিটত 1 ঘণ্টা নহয় জানো তো 1 ঘণ্টা কিমান হৈ যাব 1 hour 10 মিনিট হৈ যাব অপচনটো চেক কৰিব আপোনালোকে তো এটো 1 ঘণ্টা 10 মিনিট আছে নহলে 70 মিনিট থাকিলে 70 মিনিট লগাই দিব সো এটো লাস্ট কোৱেশ্চন হয় 12 জন মানুহে এটা কাম 25 দিনত সম্পূৰ্ণ কৰিব পাৰে সেই কাম 15 দিনত সম্পূৰ্ণ কৰিবলৈ কিমান মানুহৰ প্ৰয়োজন হ'ব 12 people can complete a task in 25 days how many people to complete that work in 15 days এটো নালাগে এটো চাব এটো টাইম এন্ড ওয়ার্কৰ কোৱেশ্চন হয় গতিকে টাইম এন্ড ওয়ার্ক মই ইতিমধ্যে ক্লাস কৰিলো সো আপোনালোকে চাব পাৰিব নহলে মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আৰু আপোনালোকে
ভিডিওটো চাই কিনে কেনেকুৱা লাগিলে ইয়াৰ পৰা এই ভিডিওটিৰ দ্বাৰা আপোনালোকৰ অলপ হ'লেও যদি হেল্পফুল হৈছে তেন্তে ভিডিওটো লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আহিবলগীয়া 32,000 প্লাছ জবৰ বিষয়ে জবৰ কাৰণে আপোনালোকে যদি প্ৰিপাৰেচন কৰি আছে তেন্তে চেনেল লেটস ক্ৰেক এক্সাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি প্ৰিপাৰেচন কৰি আছো 32,000 প্লাছ ভেকেন্সিৰ কাৰণে আসাম পুলিচে হওক হোম গাৰ্ডে হওক DME DHS যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব আমি ম্যাথছৰ ক্লাসও কৰিলো আৰু ৰিজনিংৰ ফাউন্ডেশন ক্লাসও আছে আৰু ৰিজনিংৰ ফাউন্ডেশন ক্লাসটো আপোনালোকে D.El.Ed এন্ট্ৰেন্স টেষ্টৰ কাৰণে আপোনালোকে চাব পাৰিব এনালজি আৰু নাম্বাৰ সিৰিজৰ ক্লাস কৰিলো সো আপোনালোকে ধুনীয়াকৈ চাব পাৰিব বেসিকৰ পৰা বুজাবলৈ চেষ্টা কৰিছো সো আপোনালোকে চাই কিনে বুজিব পাৰিব এতিয়া লাষ্ট কোৱেশ্চনটো আলোচনা কৰিম 12 জন মানুহে এটা কাম 25 দিনৰ এটো টাইম এন্ড ওয়াৰ্কৰ কোৱেশ্চন হয় ইতিমধ্যে মই আপোনালোকক মই কলো আৰু টাইম এন্ড ওয়াৰ্কৰ বেসিক প্লাস শর্ট ট্ৰিকত মই বুজাবলৈ চেষ্টা কৰিছো সো আপোনালোকে এই ভিডিওটো চাব পাৰিব আপোনালোকে এই ভিডিওটোৰ দ্বাৰা বহুত উপকৃত হ'ব পাৰিব সো এটো MDH এক সেকেন্ড MDH ফৰ্মুলাৰ পৰা এই কোৱেশ্চনটো অনা আছে আৰু এটো একেবাৰে বেসিক কোৱেশ্চন হয় M মানে মেন D ফৰ ডেজ আৰু H ফৰ আৱাৰ্স সো এনেকুৱা ধাৰণা হ'ব M1 D1 H1 ইকুৱেল টু M2 D2 আৰু H2 এনেকুৱা ধৰণৰ হ'ব সো চাই লওঁ 12 জন মানুহে M এটো M1 হ'ব 12 জন মানুহে মানে M1 হ'ব 12 আৰু প্ৰথমটো লাইনত যোনটো দিয়া থাকিব এটো 1 হ'ব মানে M1 D1 H1 তো H2 ইয়াত দিয়া নাই যেহেতু M1 আৰু D1 দিয়া আছে কিমান 25 ইয়াত উত্তৰটো মই লিখি দিছো এটো তাপা হেই কাম 15 দিনত তো M2 হৈ যাব দিনত এক সেকেন্ড তো M2 ইয়াত দিয়া নাই M2 মান আমাক উলিয়াবলৈ কোৱা আছে তো M2 হৈ যাব কোৱেশ্চন মাৰ্ক আৰু ইয়াত হৈ যাব D2 দিনটো দিয়া আছে D2 15 দিন দিয়া আছে সো এই ইয়াত পুট কৰি দিম এতিয়া বহুৱাই দিম ইয়াত চাব আপোনালোকে M1 দিয়া আছে 12 যেটো H দিয়া নাই তো H টো নালাগে তো D1 25 ইকুৱেল টু M2 দিয়া নাই ইনটু D2 কিমান দিয়া আছে 15 সো ইয়াক এতিয়া সলভ কৰিলে আমাৰ আনসাৰটো ওলাই যাব এ চাব 5 5 গুণ 25 5 3 গুণ 15 3 4 গুণ 12 গতিকে 4 5 গুণ কিমান যাব 20 অৰ্থাৎ M2 টো কিমান লাগিব 20 অৰ্থাৎ 15 দিনৰ কামটো সম্পূৰ্ণ কৰিবলৈ হলে কিমান দিন সময় লাগিব 20 দিন সময় লাগিব সো আশা কৰিছো আপোনালোকে বুজিব পাৰিছে যদি আপোনালোকে ভিডিওটো চাই কিনে ভাল পাইছে তেন্তে ভিডিওটো লাইক কৰি দিব আৰু লেটস ক্ৰেক এক্সাম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো আপোনালোকে ভাল পাইছে তেন্তে আপোনালোকৰ বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব সো ইয়াতে সামৰিছো